Hi guys, good morning. আজি এটা নতুন ব্লগ আৰম্ভ কৰিব লৈছোঁ আৰু এতিয়া সময় ক'বলৈ গ'লে 7টা বাজিছে। মই 6টা মানতে উঠিলোঁ, উঠি পেলাই ব্ৰাছ চাছ কৰি পেলাই এনেই জিয়ানৰ ওচৰত শুই আছিলোঁ। আজি একচুৱেলি আমি ভোট দিবলৈ যাম। আজি 7 তাৰিখ হয় মে'ৰ। আজিতো বন্ধই আছে। যাম বুলি ভবা নাছিলোঁ, কিন্তু মানে যাম কাৰণ মই মানে বিশেষকৈ বিয়া হৈ এবাৰে তাত ভোট দিছোঁ, 2019তে দিয়া আৰু দিয়াই নাই, গতিকে বেছিকৈ নিদিলেও বেয়া হয়। সেইকাৰণে আমি এইবাৰ ভাবিছোঁ দি আহোঁ। আৰু ঘৰৰে মানুহ উঠিছে যেতিয়া আকৌ আমাৰ গাড়ীখন লৈ নাযাওঁ আজি, দাদাহঁতৰ লগতে যাম। তেওঁলোকৰ গাড়ীখনতে আমি একেলগে যাম আৰু আমি ঘূৰি আহিম। সেইকাৰণে আমি এতিয়া সোনকালে যাওঁ, যিমান পাৰোঁ সোনকালে কৰিব চেষ্টা কৰোঁ। কেইটা বজাত ওলাই যাব পাৰোঁ চাওঁ আৰু। তো মই ৰাতিয়ে সেইকাৰণে অকণমান বেছি বনাই থৈ দিছিলোঁ, বেছিকৈ দাইল চাইলবিলাক বেছিকৈ বনাই থৈ দিছিলোঁ। এতিয়া অকণমান ভাত বহাই দিছোঁ, তাকে অলপ অলপ খাই যাম কাৰণ জিয়ানকো খুৱাব লাগিব, গা ধুব আছে তাক। এতিয়া তাক উঠাই দিম মই। সি দেখিছেনে, সেইটো সাৰে পোৱা নাই, সি দেৰিকৈ শুৱে ৰাতি। আঁঠুৱা খুলি দিছোঁ তথাপিও সাৰ পোৱা নাই। এতিয়া উঠাব লাগিব, কান্দন দিব, সেনেকৈ তাৰ লগত আধা ঘণ্টামান লাগিব। তো তাক উঠাই লওঁ আৰু মই তাৰপিছত গা ধুবলৈ যাম। এতিয়া হাজবেণ্ড গা ধুব সোমাইছে। তো দেখাই থাকিম মাজে মাজে। আজি দিনটো এনেকৈ পাৰ কৰিম আৰু চাওঁ কিমানখিনি দেখাব পাৰোঁ। তো সেয়াই, ঠিক আছে দিয়ক, মই তাক উঠাই লওঁ, তাৰপিছত কথা পাতি আছোঁ। এই জিয়ান উঠা, এই ফুফু নোযোৱা, চাওঁ চাওঁ, টিটি টিটি টিটি, এই চকুটো মেলোচোন। গুড মৰ্ণিং, এইয়া গুড মৰ্ণিং। ফ্ৰেণ্ডছ, ফাইনেলি ৰেডি হ'লোঁ। জিয়ান আৰু দেউতাক তললৈ গৈছে, মই তলা মাৰিলোঁ, জাষ্ট তলা মাৰি উঠিলোঁ। এতিয়া 9:45 হৈছে, যাবলৈ ওলাইছোঁ। মই আজি শাৰী পিন্ধি ওলাইছোঁ, গৰমো বহুত, শাৰীখন হ'লে কমফৰ্টেবল হয়, মেখেলা চাদৰ নাই পিন্ধা। গতিকে যাওঁ, দাদাহঁত আহিছে, তলত ৰখি আছে, যাওঁ। অলপ পিছত আকৌ কথা পাতিম, মই জিয়ানক দেখাম। সি একদম চশমা তচমা পিন্ধি ৰেডি একদম। ঠিক আছে দিয়ক, গৈ থাকোঁ। এইটো আমাৰ হিৰো আৰু ইফালে হিৰইনী ন। আমি ওলাইছোঁ এতিয়া, ভোট দিবলৈ যাওঁ। অ'কে ফ্ৰেণ্ডছ, এতিয়া সময় 11টা বাজিছে আৰু আমি ৰখিছোঁ ইয়াতে জাগিৰোডত। এইবাৰ জইনখনত ৰখা নাই, এইবাৰ এখন বেলেগত ৰখিছোঁ। এয়া গৈ আছে, দেখাই আছোঁ। এয়া বৌ আগত, দাদা গৈ আছে, তাৰ একদম আগত জিয়ান গৈ আছে। আজি এইখনতে সোমাইছোঁ, সীতাজখলা জাগিৰোডৰ। ইয়াতে চাহ খাম আৰু চবে গাড়ীৰ পৰা নামিছোঁ। চাওঁ, চাহ একাপ খাব লাগিব, মোৰ চোৰ বেয়া লাগিছে ৰাতিপুৱাই শুই উঠা, গতিকে খাই লওঁ। আমাৰ জিয়ান এতিয়া চাহ খাবলৈ ৰখিছে। সেইটো এয়া মই গজা লৈছোঁ আৰু ইফালে এয়া গুড়ৰ গোল্লা, আমাৰ 3টাৰে গুড়ৰ গোল্লা আৰু মই এটা গজা। আৰু ইয়াত চাহ এনেকৈ দিয়ে দেই, গাখীৰ দিয়া চাহ। এয়া মই চাহ নাখাওঁ গাখীৰ দিয়া, মই লাল চাহ খাওঁ। কি হ'ল? ৱেবছাইটে মুচি ল'বা দিয়া। বহা বহা যেন খোৱা খোৱা। নেখায় সি মিঠাই। তুমি কি চিঙৰা খাইছা মিকু? দিছে কাপতে। অ'কে, আমাৰ চাহ খাই হৈ গ'ল। আধা ঘণ্টামানে লাগিল আমাৰ ইয়াতে চাহ খাবলৈ, এজন এজনকৈ দিয়া আৰু চাহ আৰু মিঠাই পায়, বেলেগ বস্তু একো নাপায়, চিঙৰা পায়। তাৰপিছত চিনাকি মানুহ লগ পালোঁ, তাতে আকৌ কথা চথা পাতোঁতে অলপ টাইম লাগিলে। সেয়া এতিয়া হৈ গ'ল চাহ খাই। এতিয়া চিধা ভোট দিবলৈ যাওঁ আৰু চিধা একদম চেণ্টাৰত নামিম। ঘৰৰ ওচৰতে চেণ্টাৰ আছে, তাতে যাম আৰু।
অ'কে ফ্ৰেণ্ডছ, আমি ঘৰ পাওঁ হৈছোঁ আৰু সোমোৱা নাই, ভাবিছোঁ ঘৰ নাপাওঁতে স্কুল এখন পায় আৰু এতিয়া 12:45 হ'ল। এইটো এটা চেণ্টাৰ আমাৰ ঘৰৰ ওচৰতে, তাতে ভোট দিম আৰু এতিয়া তাকে সোমাওঁ। লাইন অলপ আছে, তথাপিও একেবাৰে দি পেলাই ঘৰত সোমাওঁ, কাৰণ আহি পেলাই আকৌ ভাগৰে লাগিব, এলাহ লাগিব ওলাই আহিবলৈ ঘৰত এবাৰ সোমোৱাৰ পিছত। সেইকাৰণে ইয়াত একেবাৰে দি থৈ পেলাই একেবাৰে ঘৰত সোমাম আৰু। তো ঠিক আছে, গৈ থাকোঁ। জিয়ান আৰু দেউতাক গৈছে ভিতৰত, তো মই দি লওঁ ভোটটো, আহি পেলাই আকৌ কথা পাতি আছোঁ। এয়া জিয়ান ৰখি আছে দেউতাকৰ লগত। তো ঠিক আছে দিয়ক, পিছত লগ পাই আছোঁ। এয়া ভিতৰত সোমাইছোঁ, এয়া লাইন, এইবিলাক মানুহ, এইফালে ল'ৰাৰ লাইনটো সেইফালে, আকৌ এইফালে লেডিজখিনি, আগত বৌ, মই পিছত, মোৰ পিছফালে আৰু কোনো মই লাষ্টত এতিয়া বৰ্তমান। ভোট দিব পৰাই নাই এতিয়ালৈকে, লাইনত একদম লাইন আগবঢ়াই নাই, সেনেকৈ আছোঁ। জিয়ানে বিৰাট আমনি কৰিছে, সি গাড়ীৰ ভিতৰতে আছে আৰু মানুহ একদম এতিয়া খাই বৈ চব আহিছে। এবাৰ যাওঁ ঘৰত, এবাৰ নিদিওঁ, এনেকুৱা হৈ আছে। ইমান দেৰি ৰখিলোঁ যেতিয়া, অকণমান আকৌ ৰখিয়ে দিওঁ। সি মানে গৰম বহুত, গৰমৰ কাৰণে সি থাকিব বিচৰা নাই জিয়ানে। এতিয়া একেবাৰে দি যাম বুলিয়ে ভাবিছোঁ। এতিয়া আগে বঢ়া নাই, বিৰাট গৰম পাইছোঁ। এইখিনিতে ৰখি আছে, মানুহবিলাক যোৱাই নাই। ফাইনেলি ভোট দিলোঁ, হৈ গ'ল। সেয়া অধিকাৰটো ল'লোঁ। এয়া জিয়ানে খুব আমনি কৰিছে, একদম তাৰ অৱস্থা চাওক। চানক ঘৈণীয়েকক বেয়া পাইছে, সেইটোৱেতো না, চানক ঘৈণীয়েক বুলি চিনি নাপায়, ভালকৈ ওলোৱাই নাই, সেইটো দিলোঁ। এতিয়া যাওঁ, ঘৰলৈ যাওঁ। বহুত দেৰি থিয় হ'লোঁ, 1 ঘণ্টাতকৈ বেছি থিয় হ'লোঁ। এতিয়া যাওঁ আৰু। অ'কে ফ্ৰেণ্ডছ, ঘৰ পালোঁ, গৰমে গৰমে আহি পালোঁ। জিয়ানে যে বিৰাট আমনি কৰিছে, সি এনেকৈ পোৱা নাই নহয়, আৰু আজি ইমান গৰম বাপৰে। কিবাকৈ লাইনটো ধৰি পেলাই আহিলোঁ আৰু এতিয়া ঘৰ পালোঁ। ঘৰত ভাত খাম, ভাত খাই পেলাই আকৌ যাম আৰু উভতি যাম আজি। তো সেয়াই আৰু, সেয়া পালোঁ। জিয়ানৰ অৱস্থা বেয়া হৈ গৈছে। গুড আফটাৰনুন ফ্ৰেণ্ডছ, এতিয়া সময় 3টা বাজিছে আৰু মই আহি পেলাই মুখ চুখ ধুলোঁ। আৰু জিয়ানেতো একদম ৰ'ব পৰা নাই, সি পানী দেখি একদম সি কাপোৰ চাপোৰ খুলি তাক সি গায়ে ধুই দিলে। গা ধুই পেলাই ভালেই হ'ল, তাক গেঞ্জি চেঞ্জি পিন্ধাই দিছোঁ। এতিয়া তাক মই ভাত খুৱাই আছোঁ। সি ভাত খোৱা হ'লে মই খাব পাৰিম আৰু। তাকে খোৱা হ'লে বেয়া ভোক লাগিছে মোৰ একদম, সি খোৱা হ'লেহে মই খাব পাৰিম। কাপোৰ চাপোৰ খুলি মোৰ গাটো ধুবহে মন গৈছিলে, কিন্তু গা ধুলে আকৌ কাপোৰ পিন্ধিব লাগিব, এলাহ লাগিছে আৰু নুধুওঁ সেইকাৰণে। তো সেয়াই, সি ভাত খাই লওক। এইখিনি খালে ফিনিছ, এইখিনি খালে ফিনিছ। নাই খোৱা, ইয়াক খুৱাই খাওঁ। এয়াই, তাক ভাত খুৱাই আছোঁ। তাক খুৱাই লওঁ, তাৰপাছত মই খাওঁ আৰু। অল ৰাইট ফ্ৰেণ্ডছ, এতিয়া যাব ওলাইছোঁ আৰু। 4:30 বাজিছে, আমি যাওঁ। জিয়ান টোপনি গ'ল, ভাত পানী খাই আজৰি হ'লোঁ মই, এতিয়া ওলাইছোঁ। এইটো জিয়ান একদম টোপনি গ'ল সি, এতিয়া চব ওলাইছে, মই এতিয়া যাওঁ আৰু। আমি গোটেইকেইটা যাওঁ আৰু। এতিয়া চিধা ডাইৰেক্ট ঘৰতে যাম আৰু। ৰাস্তাত যদি ক'ৰবাত চাহ খাবলৈ ৰখিম আৰু, সেয়াই আৰু। গৈ থাকোঁ তেতিয়াহ'লে, আকৌ মাজে মাজে লগ পাম। এয়া আমি এতিয়া জাগিৰোড পালোঁ, আহি 6টা বাজিলে। এতিয়া জাগিৰোডত চাহ খাম, চাহ খাই পেলাই ইয়াতে অলপমান ফ্ৰেছ হৈ লওঁ, তাৰপিছত আকৌ ডাইৰেক্ট ঘৰ যাম আৰু। এইখনত সোমাইছোঁ আমি, এইখনত স্বাগতম নেকি, এইখন স্বাগতমখনত সোমাইছোঁ। তাকে কি পাওঁ, চাহটো খাবই লাগিব, গাখীৰ দিয়া চাহ একাপ খাই লওঁ, আৰু লগত কি খাওঁ চাওঁ, খাই লওঁ, ৰখিব। আমি পাই গ'লোঁ গুৱাহাটী। 7:30ত আমি গুৱাহাটী পালোঁ। তাৰপিছত আমি দাদাহঁতৰ ৰুমত সোমালোঁ, সোমাই পেলাই চাহ একাপ খালোঁ। এতিয়া চিধা ৰুমত আহিছোঁ। আকৌ মই ভাবিছোঁ ঘৰত নোসোমোৱাৰ আগতে ৰাস্তাৰ পৰাই ব্লগটো সামৰি দিওঁ।
কাৰণ সোমোৱাৰ পিছত আকৌ মই কাপোৰ কানি খুলিম, গা পা ধুম, বহুত কাম আছে, গতিকে থাকিয়ে যাব মোৰ ভিডিঅ'টো। তো তেতিয়াহ'লে আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ আৰু পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম। আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব যদি আপোনালোক মোৰ চেনেলত নতুন হয়। তো ঠিক আছে, বাই বাই, গুড নাইট, এতিয়া ৰাখিছোঁ।